নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অনামিকা। মই মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ পিছত এটা ভ্লগ লৈ আহিছোঁ, একেবাৰে ছুটি ভ্লগটো। আৰু এইকেইডালটো দেখিয়ে আছে, চিনি পায়ে সকলোৱে। এইকেইডাল হ'ল টকাৰ গছ, আৰু আমাৰ ইমানে লগাইছোঁ, তাৰমানে 4-5ডাল কৰি তাৰমানে লগাই দিছোঁ টকাৰ কাৰণে। কিন্তু টকা হ'লে হাতত পৰা নাই, কেতিয়া পৰিব নাজানো, আৰু লগাই আছোঁ। আৰু ইফালে গল্ডেন কালাৰৰ মানি প্লেণ্টডালো লগাইছোঁ। ভাল লাগে আৰু কাটি কাটি ৰুলে, চাপৰ হৈ থাকিলে বেছি ভাল লাগে, বহুত ওখ কৰি ৰোৱাত কৰি। আৰু এনেকৈ ৰুইছোঁ। মই আগতো দেখাইছিলোঁ, কিন্তু তেতিয়া বহুত ডাঙৰ আছিলে, চব কাটি দিছোঁ দিয়ে নতুনকৈ ৰুইছোঁ। আৰু ইফালে এইটো পানীলাও, যিহেতুকে পানীলাও চিজিন, আৰু ইফালে পানীলাও পলি দিছোঁ। ইয়াতে পকাই খায়ে আছে পাতগেলা। খেতি অলপ অলপকৈ কৰি আছোঁ, বেছি নহয়। এডাল অমিতা, আৰু এই জ্বালা, এই শাক মায়ে ৰুইছে অলপ অলপকৈ। আৰু এইকেইটা টুকুৰা টুকুৰা জ্বালা, বিৰাট ভাল লাগে জ্বালা, কিন্তু বহুত এইকেইটাৰ। আৰু এইকেইডাল ভেন্দি দিছিলোঁ, ভেন্দিকেইডালো হৈ আছে আৰু লাগছে অলপ, নালগা নহয়। যত্ন কৰি ৰোৱাৰ পিছত ফল এটা দিলে বিৰাট ভাল লাগে, ফলটো যেনে নহওক কিয়। এইফালে এডাল ভাতকেৰেলা ফুলি আছে, তাৰমানে অলপ অলপকৈ হ'লেও গোটেইকেইবিধে আছে। আৰু এডাল তিয়ঁহো হৈছে জিকাৰ মাজত। আৰু এডাল জিকাডাল মানে কাটি পেলাম বুলি ভাবিছিলোঁ, তাৰপিছত মায়ে আৰু এটা খাই আনি দিলাক। দিয়াৰ পিছত এনেকৈ লাগছে জিকাডাল, তাৰমানে 5 কেজিমান খালোঁৱে, আৰু লাগিয়ে আছে জিকাডাল। সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাওঁ একবাৰ। আৰু ভিডিঅ'টো আজি এইখিনিয়ে, আৰু বেলেগ একো উঠোৱা নহ'ল। আৰু চাবচোন আপোনালোকে, চাই কিনে যদি ভাল পালে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।